আমি এতিয়া ফুৰিব যাই আছোঁ। হেল্ল' এভৰিৱান, আন্টি খবৰ সকলোৰে, আশা কৰোঁ সকলো ভালে আছে। আজি হৈছে 1 তাৰিখ, এপ্ৰিলৰ 1 তাৰিখ, আৰু আজি এপ্ৰিল ফুল বুলি সকলোকে ঠগোৱা যায়। আৰু ময়ো আজি বাইদেউ এজনীক ফোন কৰি কৈছোঁ সিহঁতৰ ঘৰত যাম বুলি। তাকে ভাবি আছোঁ ঠগাওঁ নে নঠগাওঁ, চাওঁচোন কি কৰোঁ। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গা পা ধুই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি এতিয়া আজৰি হৈছোঁ। আৰু কৈছিলোঁ যে বাইদেউহঁতৰ ঘৰত যাম বুলি, তাকেই ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ। মাও যাবই কৈছে, বহুদিন হ'ল যোৱাও নাই, আৰু এনেকৈ আজি এপ্ৰিল ফুল বনাব মন নাই, তো যাওঁ বুলি ভাবি আছোঁ। চাওঁচোন কি হয়, আৰু যদি যাওঁ আপোনালোকক দেখাই থাকিম, আৰু ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। ওলাই মেলি ৰেডি, এতিয়া গৈ আছোঁ 6 গাঁৱলৈকে, মানে বাইদেউহঁতৰ ঘৰত। তাত গৈ দেখাই আছোঁ। আৰু বাইদেউহঁতলৈকে মিঠাই লৈ থকা মুহূৰ্তৰ কিছু দৃশ্য। মিঠাইটো খাই ল। আমাক ভাতৰ লগত কঁঠালৰ মুচিৰ চব্জি আৰু চিকেন কাৰী আছিল, লগত আছিল দালি। এতিয়া ভাত খালোঁ, ভাত খাই এনে বহি আছোঁ অলপ। তাৰপিছত অলপ পিছত ঘৰত যাম। ঘৰত 6 গাঁৱতো বজাৰ কিবা কিবি আছে, সেইখিনি কৰি ল'ম, তাৰপিছত ঘৰত যাম। তেতিয়ালৈকে বাই বাই। এতিয়া শুই আছে দুটাই। সেইটো বাইদেউৰ ঘৰতে আহিছিলোঁ আজি। বৰদেউতাৰ ছোৱালী হয় ইয়াতে। ঘৰত আহি আছিলোঁ বুলি কৈছোঁ মই, কিন্তু চাউণ্ডটো নাহিল। এইমাত্ৰ ঘৰ হৈ পালোঁ, এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপিছত লগ পাই আছোঁ। আমি এতিয়া অলপ ফুৰিব যাওঁ, মানে খবৰ ল'ব যাওঁ। লগৰ এজনীৰ অসুখ হৈ আছে গাঁৱতে, তাতে খবৰ ল'ব যাম। হয়নে নহয়? নাযাওঁ? যাম। তই বেমাৰী যাই বিচনাত পৰি আছে বৰ্তমান, হাঁহি বিচনাত পৰি আছে। তামোল মেইন। এতিয়া যাওঁ, বেমাৰীৰ খবৰ ল'লোঁ। এতিয়া বেমাৰী শুই আছে, মোবাইল পিটিকি আছে পুৰা। এতিয়া ঘৰত যাম। খবৰ লৈ এইমাত্ৰ ঘৰ আহি পালোঁ। তাৰ কঁকালত কিবা এটা পৰিছিলে, সেইকাৰণে বিষাইছে, ডক্তৰক দেখাইছে, ভাল পাব। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এতিয়া আহিছোঁ, বাই বাই।